কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহি কেও পাম তোহাৰী চৰণকো ৰেণু শতকৌটি বাৰ এক কৰহো প্ৰণাম ৰাম বাৰ এক কৰহো প্ৰণাম। নমস্কাৰ, অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। যোৰহাটৰ হেমবৰুৱা পথস্থিত ১ নম্বৰ হেঞ্চুৱা গাঁৱৰ নামঘৰত হেঞ্চুৱা গাঁও নামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত আৰু পাৰ্শ্বৱৰ্তী ৰাইজৰ সহযোগত আজিৰে পৰা 7 দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে আজি পুৱাৰ ভাগত উষা কীৰ্তনৰ পিছতেই ধৰ্মধ্বজা উত্তোলন, প্ৰয়াত গয়া আৰু নামঘৰীয়াসকলৰ সোঁৱৰণত স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতেই নাম প্ৰসংগেৰে ভাগৱত পাঠৰ শুভাৰম্ভণি কৰা হয়। আমাৰ এই 7 দিনীয়া অনুষ্ঠানভাগিত আপোনাসৱ উপস্থিত থাকি আমাক সহায় সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াব বুলি অনুৰোধ জনাই আপোনালোকক অনুষ্ঠানভাগিলৈ সাদৰ আমন্ত্ৰণ জনাইছোঁ। আজিৰ এই আৰম্ভ হোৱা অনুষ্ঠানটিৰ আৰম্ভণিৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আপোনাসৱে আমাৰ অনুষ্ঠানটোত উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াব বুলি পুনৰবাৰ অনুৰোধ জনাইছোঁ।